আমার খুব ভাল লাগিছে রাইজে মোক উৎফুল্লিত করেছে জয়যুক্ত করেছে কোন আমার খুব ভাল লাগিছে রাইজে মোক উৎফুল্লিত করেছে জয়যুক্ত করেছে মই 10টা ভোটত জয়লাভ করেছি 10টা ভোটত হাসান আলী 4টা পাইছে মই 10টা পাইছো 10টা ভোটত মই জয়লাভ করেছি এতিয়া মই ৰাইজক লৈয়ে কাম কৰিম যেটো কমিটি হ'ব কমিটি লৈয়ে মই কাম কৰিম স্কুলৰ যিকোনো কাম মই কমিটি লৈ আগতো কৰিছিলোঁ এতিয়াও কৰিম মই অকলে কেতিয়াও স্কুলৰ 5 নয়া পইচাও আমি আত্মসাৎ নকৰোঁ গতিকে মই কমিটি যেনেকৈ কয় তেনেকৈ মই কাম কৰিম এইটোৱে মোৰ নীতি কি ক'ব না আমি 2 নং কেওটলি প্ৰাথমিক বিদ্যালয়ৰ যিখিনি অভিভাৱক আছিলে আজি সবে উৎফুল্লিত আনন্দিত কিন্তু আগতো আমাৰ আব্বাছ আলীক আমি 3 বছৰ কাৰণে যিটো চৰকাৰ নিৰ্দেশমতে বনাই দিয়া হৈছিলে আৰু সেই 3 বছৰত সুন্দৰ কাম কৰিছে স্কুলত বহুত টকা কাম হৈছে আৰু স্কুলৰ উন্নতি দেখা হৈছে সেইকাৰণে ৰাইজে এইবাৰ মানে আব্বাছক সকলোৱে সমৰ্থন দিছে কিন্তু এইবাৰ কি আমাৰ এটা দুখ লগা কথা কিন্তু সিলেকশ্যন হ'বলৈ আমি চেষ্টা কৰিছিলোঁ আমাৰ অভিভাৱকসকলে বা মুৰব্বী ৰাইজসকলে কিন্তু হ'ব পৰা নাই কিন্তু পিছত এই দুটা পাৰ্টিয়ে বৰাবৰ কণ্টেষ্ট হোৱাৰ কাৰণে শিক্ষা বিভাগে ইয়াত ইলেকশ্যন পাতিব লগা হৈছে কিন্তু আব্বাছ আলী আগত উন্নতজনক কাম কৰাত আমাৰ এই 2 নং কেওটলি প্ৰাথমিক বিদ্যালয়ৰ যিখিনি অভিভাৱক বা আই মাতৃসকলে সকলোৱে আব্বাছক ছাপোৰ্ট কৰিছে আজি প্ৰায় ধৰক আপোনাৰ আমার বুট 95 বুট ভুল হয়েছে কিন্তু ভুল হলেও কিন্তু আমার বুট আমার মহিলাসকল বা আমার ইয়াত অশিক্ষিত হওয়ার কারণে বহুত বুট ক্যান্সেল হব লগা হয়েছে কিন্তু 18টা বুট অকল এই ভুল হয়েছে শুদ্ধ হয়েছে 18টা বুটৰ মাজত আব্বাছ আলীয়ে 14টা বুট পাইছে হাসান আলীয়ে তার প্রতিদ্বন্দ্বী যিজন আছিল হাসান আলীয়ে সি 4টা বুট পাইছে কিন্তু আব্বাছ আলী সেই হিসাবত 10টা বুজত জয়লাভ কৰিছে আবতৰীয়া দীপাৱলী দেখা গৈছে আনন্দ আমার রাইজে একটা আনন্দ আব্বাছক লৈ আনন্দ ইয়াত আৰু আনন্দ হ'ব আমাৰ পাৰ্টি হ'ব সকলোৱে আমি ৰাতি আমি সকলোৱে মিলি আকৌ ইয়াতকৈ ডাঙৰ আনন্দ হ'ব ফূৰ্তি হ'ব পাৰ্টি খাম সকলোৱে লৈ আমি খাচী এটা আয়োজন কৰিছোঁ খাচী লৈ আমি পাৰ্টি হ'ব আপোনালোকে সাংবাদিক বন্ধুসকল আহিব সকলোকে ইয়াতকৈ আনন্দ হ'ব ৰাতি আপোনালোকক নিমন্ত্ৰণ কৰিছোঁ